হাই হেল্ল' নমস্কাৰ জয়া অসম মই শ্ৰী উত্তম নাথ আৰু আপোনালোকে চাই আছে BX TV বন্ধু বান্ধৱীসকল কেনেকুৱা আছে খবৰ ভালে চাগে আজিৰ ভিডিঅ'টো মই নিজৰ ৰেষ্টুৰেণ্টতে বনাইছোঁ তো আজিৰ ৰেচিপি দেউৰা বিশেষত মই দিছোঁ এটা নতুন ৰেচিপিটো হৈছে আলু কা টিক্কা তেন্তে ৰৈ থাকিলে কি লাভ বলক ভিডিঅ'টোৰ মাজতে সোমাই যাওঁ বলক আজি দেউৰা বিশেষত আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি লৈ আহিছোঁ ৰেচিপিটো হৈছে আলু কা টিক্কা তো আমি বস্তুকেইটা পোনপ্ৰথমে আপোনালোকক দেখাই লওঁ তো আইটেমকেইটা কৈ দিছোঁ এইটো যেটো আপুনি ঝাৰু কাঠি নিচিনা দেখিছে এইটো হৈছে সেৱৈ আৰু এইটো আপোনাৰ জলকীয়া কাটি লৈছোঁ পিয়াজ কাটি লৈছোঁ কুটি লৈছোঁ অলপ এয়া আদা নহৰু পেষ্ট অকমান লৈছোঁ মানে আলু কমকৈ আছে তাৰ পৰিমাণ সহ আমি বস্তুটো লৈছোঁ প্ৰায় 1 চামুচ তো এয়া নিমখ লৈছোঁ পৰিমাণ অনুযায়ী আপোনাৰ আধা চামুচ আপোনাৰ জলকীয়া গুড়ি আধা চামুচ আপোনাৰ ধনিয়া গুড়ি আধা চামুচ হালধি গুড়ি আৰু এয়া আলু আৰু তাৰ লগত লাগিব আমাৰ ময়দা অলপ লৈছোঁ তো এইখিনি আমি এটা মিক্স আপ কৰিম বলক তেন্তে মিক্স আপ কৰিবলৈ আৰম্ভ কৰোঁ এয়া আমি মিক্স আপ কৰিম এয়া মই আলুটো প্ৰথমতে আমি বইল কৰি থৈছোঁ এতিয়া আলুখিনি বইল কৰাটো আমি ভাঙি লৈ ল'ম মই হাতে ব্যৱহাৰ কৰিছোঁ হাতটো চফা আছে বাৰু টেনশ্যন ল'ব নালাগে এয়া আলু সানি লৈছোঁ এনেকৈ আপুনি সানি ল'ব লাগিব আলুখিনি তো তাত আমি যিখিনি পিঁয়াজ আছিলে সেই পিঁয়াজখিনি আমি দি ল'ম অকণমান থৈ দিম যিটো নাইটো আমি তেলত দিম বাকী এইখিনি সানিব লাগিব নহৰুখিনি আমি ইয়াত একেলগে দি লৈছোঁ এইটো জলকীয়া যিখিনি বস্তু দিছিলোঁ আপুনি সেই গোটেই বস্তুখিনি এনেকৈ মিলাই ল'ব লাগিব প্ৰথমতে এয়া নিমখ যিমানখিনি লৈছোঁ প্ৰায় লাগিবই গোটেইখিনি তাৰপৰা এইখিনি আমি সানি দিম বস্তু কমকৈ বনাম আপোনালোকক দেখাবৰ কাৰণে জাষ্ট মানে বস্তুখিনি মই হেৰি কৰি দিছোঁ তো আমি বেছি মানুহ নাই ইয়াত কম মানুহ আছোঁ সেইকাৰণে আমি সেইটো পৰিমাণ সহ আমি হেৰি কৰি লৈছোঁ এইটো বনাই আমি খাম এয়া হৈ গৈছে এতিয়া এইখিনি আমি ভাজি ল'ম তো ভাজিবৰ কাৰণে আমি এইটো জ্বলাই ল'ব লাগিব আমি তেলটো গৰম কৰি লৈছোঁ এতিয়া প্ৰথমতে আমি পিঁয়াজখিনি ইয়াত দি দিম এনেকৈ তাৰে জলকীয়া কুটি থৈছিলোঁ জলকীয়াখিনি আমি ইয়াত দি দিম তাৰপিছত যিখিনি আলু আছিলে সেই আলুখিনি সম্পূৰ্ণৰূপে গোটেইখিনি আমি ইয়াত ভাজি ল'ম বস্তু নেভাজিলেও আপোনালোকে কৰিব পাৰে কিন্তু ভাজি ল'লে বস্তুটো ভাল হয় তাৰ টেষ্টটো ভাল হয় সেইটো কাৰণে আমি ইয়াক ভাজি লৈছোঁ অলপ মিঠাতেলৰ লগত বৰ বিশেষ দেৰি বেছিব নালাগে খুব কম হেৰিত ভাজিলে হ'ব আৰু ভিডিঅ'টো সম্পূৰ্ণ মই ৰেষ্টুৰেণ্টত বনাইছোঁ মই নিজৰ আজি প্ৰথম বনাইছোঁ তো কেতিয়াবা ৰেষ্টুৰেণ্টলৈ আহিব খাই চাব বাকী অনেকখিনি বস্তুৱে পায় গাহৰি পাব যদি গাহৰি খোৱা আপোনালোকে ইণ্টাৰেষ্ট হয় তেতিয়াহ'লে গাহৰি খাবলৈ আহিব পাৰিব গাহৰি পোলাও গাহৰি ফ্ৰাইড ৰাইচ সকলোবিলাকেই হয় আৰু তো এয়া আমাৰ অলৰেডি আলুখিনি হৈ গৈছে এতিয়া এইখিনি আমি আকৌ পুনৰ উঠাই ল'ম এয়া আমি এটা ময়দা লৈছিলোঁ যে সেই ময়দাখিনি আমি ইয়াত পানী মিলাই বস্তুটো সানিব লাগিব বৰ বিশেষ ঢিলা কৰিলেও নহ'ব আৰু বৰ বিশেষ টান কৰিলেও নহ'ব তো এইখিনি সানিব লাগিব সানাৰ কাৰণটো কি মই কৈ আছোঁ আপোনালোকক স্ক্ৰিপ্ট নকৰিব স্ক্ৰিপ্ট কৰিলে আপোনালোকে একো বুজি নাপাব সম্পূৰ্ণকৈ চাব লাগিব অঁ চৰি দেই ইয়াত বস্তু এটা দিবলৈ থাকি গ'ল সেইটো আমি দিব লাগিব সেইটো হৈছে বেকিং পাউডাৰ তো বেকিং পাউডাৰটো আমি ইয়াত দিব লাগিব এয়া বেকিং ইমানটোমান আপুনি দি দিলেই হ'ল তাৰপৰা দি পিনি আমি ইয়াত সানি দিব লাগিব আকৌ ইয়াত অলপ নিমখ এড কৰি দিব লাগিব নহ'লে ইয়াৰ টেষ্টটো অনুমান কৰিব নোৱাৰিব তো ইয়াত আপুনি একো কালাৰ দিব নালাগে জেনেৰেলি কালাৰ দিলে হেৰি হৈ যাব আৰু অকণমান পানী দিব লাগিব এয়া আমি আলুখিনি এতিয়া এইটো চিষ্টেমত আমি লৈ ল'ব লাগিব আলুটো বৰ বিশেষ মোৰ অকণমান ঢিলা নিচিনা হৈছে কিন্তু অকণমান আপোনালোকে টাইট কৰি ল'ব
তাৰপৰা আপুনি এনেকৈ বেচনত তাক ধুনীয়াকৈ লৈ ল'ব বেচনত লৈ বেচন কৈছোঁ চৰি ময়দাত লৈ আপুনি এনেকৈ চেৱৈত বস্তুটো যিমান পৰিমাণে ইয়াত খাপ খাই তাক দি ল'ব ধুনীয়াকৈ সি যিটো হিচাপত লয় আপুনি সেইটো হিচাপত লৈ ল'ব এনেকৈ হাতে ব্যৱহাৰ কৰি এইটো আমি ইয়াত এৰি দিম এটা এইটো হিচাপত আমি সানি ল'ব লাগিব ইয়াত এইটো মই আপোনাক দুটা বনাই দেখাই দিছোঁ বৰ বিশেষ দেৰি নকৰোঁ আপোনাক দুটা বনাই মই সোনকালে বস্তুটো সামৰি দিম কাৰণ মোৰ দোকানতো কাষ্টমাৰ আহি আছে পটককৈ মই বস্তুটো কৰি লৈছোঁ দেখিছে ৰেচিপিটোৰ যিটো হেৰি হৈছে তাৰ কালাৰটো ধুনীয়াকৈ হৈ গৈছে অলৰেডি বস্তুটো হৈ গ'ল এতিয়া আমি ইয়াক উঠাব লাগিব তো ধুনীয়াকৈ ইয়াক আমি উঠাই লওঁ মই দুটা বস্তুটো একেলগে উঠা নাই যিহেতু সেইটো কাৰণে এটা এটাকৈ কৰিব লাগিব তাৰ ইয়াত বস্তুটো ৰাখি দিছোঁ দুটা বনায়ে থৈছোঁ এয়া আপোনালোকক দুটা হেৰি কৰি দেখাইছোঁ পাছৰ ৰেচিপিটো আপোনালোকে বনাই খাই চাব কেনেকুৱা বাকীকেইটা আমি মানে সময়ৰ অভাৱত মানে গোটেইখিনি বনাব পৰা নাই যিহেতু কাষ্টমাৰ আহি আছে সেইটো কাৰণে দুটাকৈ আপোনালোকক দেখাই দিছোঁ তো এনেকৈ বস্তুটো বনাই তো খাই চাব যে ৰেচিপিটো যথেষ্ট ভাল সিমানেই আৰু ধন্যবাদ